মই দুটামান প্ৰশ্ন সুধি যাম উত্তৰ দি যাবি হ'ব ছাৰ কোৱাচোন কোৱা ইতিহাস কাক বোলে ছাৰ প্ৰথমখিনি নাজানো শেষৰখিনি জানো তাকে ইতিহাস বোলে ধৰি লোৱা এক মাহৰ বাবে অসম বন্ধ দিলে তুমি কি কৰিবা অসম বন্ধ দিয়াটো ডাঙৰ কথা নহয় চাইপাত যে মোৰ হাতত আছে সেইটোহে ডাঙৰ কথা তই পাছ কৰিছ যা বেলেগক আহিব দে কেনে পালে ছাৰ কি সুধিছে বিমল তোক বেলেগ একো সোধা নাই খালি ভাত খালি না চাহ খালি না তাকে সুধছি তোক কোনে যাব পাৰিছি মোৰ ভয় লাগছি ৰ কেনেকে যা যা পাৰবি যা নমস্কাৰ ছাৰ বুঢ়াই মোক কিবা সোধে আজি তোৰ কি হৈছে সেইকাৰণেচোন কৰা হাগা লগা মানুহৰ নিচিনা দে ক মানুহে কি কি খাই জীয়াই থাকে কেপি বিমল শিখৰ ইত্যাদি ইত্যাদি তই পাছ কৰছ যা